নমস্কাৰ, মই গোবিন্দ কুমাৰ দাস। এটা বহুত ডাঙৰ খবৰ এটা দিম। মই এতিয়া বৰ্তমান আছোঁ এইটো আমাৰ প্ৰাইডিছ এণ্টাৰটেইনমেণ্টৰ ওচৰত, মানে নিউজ লাইভ অফিচ, ৰঙৰ অফিচ, ৰামমন্দিৰ প্ৰতিক্ৰিয়াৰ ওচৰত। মই ক'বলৈ এতিয়া ভাষা দিওঁ, ইয়াত কিমানবোৰ গছ আছে, খ্ৰীষ্টান বস্তিৰ ওচৰে পাজৰে যিমানবোৰ গছ আছে, প্ৰতিডাল গছৰ দাম হয়তো মই ভবাতকৈ লাখ লাখ কোটি কোটি টকাৰ হ'ব পাৰে গছডালৰ দাম। কিয়নো এটা আচৰিত দৃশ্য, মনোমোহা দৃশ্য, মন ভৰি যোৱা দৃশ্য এটা দেখিছোঁ। সেইটো মই তাৰমানে আজিলৈকে গাঁৱতো দেখাই পোৱা নাই, গাঁৱত দেখা পোৱা নাই, কিন্তু মই চহৰত দেখিছোঁ, বৰ আচৰিত ধৰণে দেখিছোঁ। কিন্তু তাত ক'ব লগা কিবা এটা আছে, চ' সেইকাৰণে মই আপোনালোকক ক'বলৈ লৈ আহিছোঁ দেই। এই গছডালৰ দামনো কিয় 1 কোটি টকা বা 1 লাখ টকা, এবাৰ আপুনি ওচৰৰ পৰা চালেই গম পাই যাব। দেখা দিছোঁ আপুনি অকণ খালি কিয় 1 কোটি 1 লাখ, কিন্তু মন ভৰি যাব আপোনালোকৰ। ইমান সাধাৰণ এজোপা গছ, এই গছজোপাত কিমান হেজাৰ হেজাৰ জীৱ আছে। অ' মাই গড, ভাবিলে মোৰ মাথাটো গৰম হৈ যাব। আকৌ এইডাল গছত নাই, এইডালত দেখা নাই, এইডালত একদম হাজাৰ হাজাৰ। অ' মাই গড, ওচৰৰ পৰা দেখা কিমান হেজাৰ হেজাৰ বুলি কৈছোঁ, কিমান হেজাৰ। সেইফালে চাচোন, তই চা, বুজিবনে? জলদি আহ, জলদি আৰু বহুত তলৰ পৰা চা। এজনী চৰাই নহয়, হেজাৰ হেজাৰ চৰাই। চাওক কিমান মন ভাল লাগিব। আপুনি হয়তো গাঁৱত নেদেখিব পাৰে, কিন্তু আপুনি চহৰত দেখি আছে। চহৰৰ ৰাস্তাৰ কাষত, ফুটপাথৰ ওচৰৰ ৰাস্তাৰ কাষত আপোনালোকে দেখিছে এডাল গছত হেজাৰ হেজাৰ চৰাই। ৱাই, কিয় দেখিছে? আৰু মই দেখা নাছিলোঁ ইমানে চৰাই পাৰ্থত। তই প্ৰথমখিনি সময়ত দেখাহেঁতেন, মই প্ৰথমে বাইকখন ৰখাইছোঁ, মোক হাগি দিছে কিন্তু চৰাই হাগি দিলে। মোক দেখা নাই, মই ক'ব লগা আছে। মই যেতিয়া আহিছিলোঁ তাৰমানে অফিচৰ পৰা ওলাই আহিছোঁ, চৰাইজনী হাগি দিলে। ক'তে ৰাতিখন চৰাই হাগি দিছে, ক'লে চাইছোঁ যে পাগল হৈ গৈছোঁ তাৰমানে, পাগল হৈ গৈছে। পাগল হৈ গৈছোঁ তাৰমানে। ইমানবোৰ চৰাই আমাৰ ঘৰত থকাহেঁতেন। আৰু এটা জেগা দেখা দিবা, এইটো দেখি তই ফলহে লাগিছে নে কি লাগিছে? সেনেকুৱা এইটো চা। আৰু বিখ্যাত গছ আছে, বিখ্যাত গছডাল দেখিলে আপোনাৰ মন দিল খুশ হৈ যাব। লাহে লাহে চাই, কিন্তু ওচৰে পাঁজৰে যিমানবোৰ মানুহ আহি আছে, প্ৰায় মানে 100জনৰ ভিতৰত 20জন মানুহে গম পাইছে যে ওপৰত চৰাই আছে, বাকী কোনে গম নাপায়। ওপৰফালৰ পৰা এনেকৈ চাই আছোঁ, ফটো খাইছোঁ, তেতিয়া মানুহবোৰে দেখিছোঁ চৰাই দেখোঁ। দেখা দিমা, আৰু এটা জেগা দেখা দিমা। দেখা নাই চৰাই লগত দেখিছে, ওপৰত চাওকচোন এবাৰ, ওপৰত চাওকচোন কিমান হেজাৰ হেজাৰ চৰাই। মই কি ধুনীয়াকে আছে ন? সঁচাকৈ দিল খুচ হৈ গৈছে। আপোনাৰো দিল খুচ হৈ যাব যদি ইমানবোৰ চৰাই একেলগে দেখে। কেতিয়াবা যদি খ্ৰীষ্টান বস্তিত আহে বা ৰং চেনেলটোৰ ওচৰত, নিউজ লাইভৰ ওচৰত যদি আপোনালোকে আহে, প্ৰতিডাল গছত এনেকৈ হেজাৰ হেজাৰ চৰাই দেখিব। আৰু ভাটিবেলা সময়ত যদি ক'ৰবাৰ পৰা উৰি আহে, ৰাতি দিনটো নাথাকে, আকৌ ৰাতি হ'লে এই গছকেইডালত আহে। এতিয়া মোৰ ফালৰ পৰা ক'ব লগা এটা সাধাৰণ কথা এটা, একদম আপোনালোকে বেয়া নাপাব, হাতযোৰ কৰি কৈছোঁ। মই অলপ আগতে কৈছিলোঁ যে গুৱাহাটীত ইমানবোৰ চৰাই, গাঁৱতকৈ ইমান বেছি দেখিছোঁ চৰাই, কাৰণ গুৱাহাটীত ইমান গছ নাই কাৰণে সেইটো মোৰ অনুভৱটো। এতিয়া যিকেইডাল গছ আছে, সেইকেইডাল গছটো ৰাস্তাৰ নামত, কিবা নামত কাটি পৰা হৈছে। এনেকৈ যদি গুৱাহাটীত এনেকৈ গছবোৰ কাটি থাকে, এই চৰাইবোৰ ক'ত যায়? চৰাইবোৰ ক'ত যাব, ক'ত খাব সিহঁতে? ইমান ধুনীয়া এটা সুন্দৰ পৰিৱেশ থৈ দিছে। মোক কৈছে না, বুকুখন এতিয়াও ধপধপাই গৈছে, ইমান ধুনীয়াকৈ আছে চৰাইকেইজনী। যদি এইডাল গছ যদি কাটি দিয়া হয়, এই হাজাৰ হাজাৰ চৰাইকেইজনী ক'ত যাব? ইমান সোপা চৰাই আছে, এই গছ গছে কাটি দিয়া হয় দে। তাকে মই অনুৰোধ কৰিম সকলোকে, ছেভ বাৰ্ড। আমাৰ পৰিৱেশটো সংৰক্ষণ কৰাৰ দায়িত্ব আমাৰ। জীৱ জন্তু, চৰাই চিৰিকটি সকলোৱে জীয়াই থকাৰ, পৃথিৱীত জীয়াই থকাৰ অধিকাৰ আছে। সিহঁতেও ধুনীয়াকৈ জীয়াই থাকক, সিহঁতেও হাঁহি থাকক, আমিও জীয়াই থাকিম, আমিও বিন্দাছ হাঁহি থাকিম, হয়নে? ত' গছ থাকক, গছ মুঠতে আপোনালোকে কাটি ধ্বংস নকৰিব। গছ গছনিয়ে আমাৰ জীৱন।